নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ প্ৰায়ে যিহেতু মিঠাই খাই থকা হয়, আজি তিতা আৰু খাৰ খোৱা যাওক। ভবামতে কাম মায়ে থিৰাং কৰিলে যে শকুতাৰ সৈতে মাংস খোৱা যাওক। এয়া মায়ে শকুতা প্ৰস্তুত কৰিবলৈ লাগি গ'ল আৰু ময়ো মাংস বনাবলৈ লাগি গ'ল। মই মাংসখিনি সাধাৰণভাৱে বনাইছোঁ। জিৰা, ধনিয়া আৰু আদা নহৰু পেষ্ট দি পেলাই মই মাংসখিনি বনাবলৈ লৈছোঁ। আৰু তিতাত দিবৰ বাবে মায়ে ঘৰতে প্ৰস্তুত কৰি থোৱা এয়া কলখাৰ চেকিবলৈ লৈছে। আপোনালোকে হয়তো দেখিছে কলখাৰ কিদৰে চেকা হয়। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল প্ৰস্তুত কৰা কলখাৰ, আৰু প্ৰয়োজন অনুসৰি তাত কলখাৰ দিয়া হৈ গ'ল। আৰু এইফালে মোৰো মাংসখিনি প্ৰায় হৈছে, অকণমান পানীৰে সিজাবলৈ লৈছোঁ। আৰু তিতাত যিখিনি মা মছলা লাগে সেইখিনি দিয়া হ'ল, আৰু মাংসখিনিও যিহেতু হৈ গ'ল সেইবাবে তিতাত মিহলি কৰি দিলোঁ আৰু অকণমান ভালদৰে মিহলাই লৈ আজি আমাৰ খানা ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে। এয়া আছিলে আজি আমাৰ থালি।